জামগুৰিহাটৰ বগাবিলত কন্যাকাৰ আদৰ্শৰে দুজন যুৱকে দেখুৱাইছে স্বাৱলম্বিতাৰ এক সুন্দৰ নিদৰ্শন। দুগ্ধ ফাৰ্মৰ জৰিয়তে পোহপাল দিছে পৰিয়াল। শোণিতপুৰ জিলাৰ জামগুৰিহাটৰ বগাবিলত দুজন নিবনুৱা যুৱক ক্ৰমে পদুম কাৰ্কি আৰু প্ৰদীপ ঘিমৰেও দেখুৱাইছে স্বাৱলম্বিতাৰ এক সুন্দৰ নিদৰ্শন। চতিয়াৰ বিধায়ক পদ্মা হাজৰিকাৰ একক প্ৰচেষ্টাত গঢ় লৈ উঠা ভৰলীপৰীয়া কন্যাকা কৃষি পামত থকা দুগ্ধ ফাৰ্মৰ আদৰ্শৰে টুপিয়া বগাবিলৰ দুজন নিবনুৱা যুৱককে আত্মসহায়ক গোটৰ নামত ঋণ লৈ 19টা জাৰ্চি গৰু ফাৰ্মৰ জৰিয়তে দুগ্ধ উৎপাদনৰ পৰিয়াল পোহপাল দিয়াৰ লগতে এক স্বাৱলম্বিতাৰ পথ দেখুৱাবলৈ সক্ষম হৈছে। তেওঁলোক হাজাৰজনৰ বাবে হৈ পৰিছে এক আদৰ্শ। নিবনুৱা যুৱক হিচাপে বহিৰাজ্যলৈ নগৈ নিজৰ ঘৰতে থাকি ঋণ লৈ এনেদৰে নিজৰ কৰ্মসংস্থাপনৰ বাট মোকলাইছে যদিও এই দুগৰাকী নিবনুৱা যুৱকে অনাগত দিনত চৰকাৰৰ পৰা আঁচনিৰ জৰিয়তে যিকোনো আৰ্থিক সাহায্য পালে অধিক দুগ্ধ উৎপাদন কৰাৰো পৰিকল্পনা হাতত লৈছে বুলি আমাক জানিবলৈ দিয়ে। লকডাউনৰ সময়ছোৱাত বৰ্তমান 70 লিটাৰ গাখীৰ কন্যাকা দুগ্ধ ফাৰ্মত দিবলৈ সক্ষম হৈছে। চৰকাৰৰ পৰা আৰ্থিক সাহায্য পালে অনাগত দিনত মীন পালনৰ লগতে ছাগলী ফাৰ্ম খোলাৰো পৰিকল্পনা হাতত লোৱা হ'ব বুলি জানিবলৈ দিছে নিবনুৱা যুৱকজনে। পদুম কাৰ্কি আৰু প্ৰদীপ ঘিমৰেও 2020 চনৰ পৰাই শুভাৰম্ভ কৰিছিল উক্ত দুগ্ধ ফাৰ্মখন। উল্লেখ্য যে বহিৰাজ্যলৈ নগৈ এই দুগৰাকী শিক্ষিত নিবনুৱা যুৱকক এনে মহান পদক্ষেপ হাতত লোৱাৰ লগতে কৰ্মসংস্থাপনৰ বাট মোকলাই লোৱাৰ বাবে অঞ্চলবাসীয়ে ভূয়সী প্ৰশংসা কৰে। জামগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট, দি পাব্লিক নিউজ। আমি কন্যাকা বহুমুখী ফাৰ্মৰ আদৰ্শেৰে আজি এই আমাৰ গৰু পালন যোনটো গো পালন কৰাটো আমি 1 বছৰ হৈছে। 1 বছৰৰ আগত আমাৰ তেনেকুৱা একো হেৰি নাছিলে, ভবাও নাছিলোঁ এনেকৈ কৰিম বুলি। যি আমাৰ বিধায়ক মহোদয়ে গোট খুলি দিয়াৰ পাছত সেই তেতিয়াৰ পিছৰ পৰাহে আমি এনেকৈ মনত এটা গৰু পোহা হেৰি আহিল। গোটৰ পৰাহে দেখি শিকিলোঁ। সেইমতে আমি এতিয়া গৰু পুহিছোঁ। গৰুৰ পৰা ভালেমান আমি উপাৰ্জন কৰিব পাৰিছোঁ। তেনেকুৱা ইমান হেৰি এটা হোৱা নাই। প্ৰায় কিমানমান লিটাৰ আপোনাৰ গাখীৰ ওলায়? গাখীৰ আমাৰ পাৰ ডে আমি 70 লিটাৰ গাখীৰ কন্যাকাত দি আছোঁ। আমাৰ ইয়াৰ পৰা গাড়ী ইয়াতে আহে, কন্যাকাত লৈ যায়। গতিকে আমি বিধায়ক মহোদয় বা চৰকাৰক আবেদন কৰোঁ যে আমি আৰু ডাঙৰকৈ ফাৰ্ম কৰিবলৈ ইচ্ছা ৰাখিছোঁ। সেয়েহে কোনো সহায় সহযোগিতা পালে ভাল আছিলে, তো আৰু আগবাঢ়িব সুবিধা পালোঁ হয় চাগে। আমি ইয়াতকৈ ডাঙৰকৈ কৰিবলৈ ইচ্ছা আছে, কিন্তু আমাৰ হাতত আৰ্থিক অসুবিধা হোৱাৰ কাৰণে ইমানটো কৰিব পৰা নাই। গতিকে তেনেকুৱা আৰ্থিক সাহায্য পালে আমি আৰু কৰিলোঁ হয়। তো সেয়ে আমি চৰকাৰক আবেদন জনাওঁ। অনাগত দিনত আপোনালোকৰ কিবা নতুন পদক্ষেপ আছে নেকি? নতুন পদক্ষেপটো আমি এই গাহৰিটো নহয়, আমি ছাগলী ফাৰ্ম আৰু লগতে মীন পালনো কৰিবলৈ ইচ্ছা আছে। তেনেকুৱা সহায় সহযোগ পালে ইয়াৰ পৰা যদি উপকৃত হওঁ, এতিয়াও নোহোৱা নহয়, কিছু পৰিমাণে আমি উপকৃত হৈছোঁ। এই লকডাউনৰ মাজত আমি এই গৰু পালন কৰিয়ে গাখীৰ বিক্ৰী কৰিয়ে চলি আছোঁ, খাবলৈ কিবা এটা পাই আছোঁ। নহ'লে এইটো নোহোৱা হ'লে চাগে আমি এনেকৈ ধুনীয়াকৈ চলিব নোৱাৰিলোঁ হয় আৰু আগবাঢ়িব নোৱাৰিলোঁ হয়। কিন্তু অলপ অসুবিধা এতিয়াও আছে। ৰাতিপুৱা আমি 4টাৰ পৰা লাগি দিনটো কষ্ট কৰিবলগীয়া হয়। কষ্টৰ ফলটো যেন তেনেকৈ অলপ চলপ হ'লেও পাইছোঁ। নকৰাতকৈ কৰাটো ভাল, কৰি হ'লেও কিবা এটা কৰিব পাৰি আছোঁ। ইয়াতকৈ ডাঙৰ কৰাটো ইচ্ছা এতিয়া। ঠিক আছে, আপোনালোকৰ চেনেল ধন্যবাদ। আৰু কন্যাকা ভৰলীপৰীয়া বহুমুখী ফাৰ্মৰ উদ্যোগত দেখি আমি ছাৰৰ ক'বলৈ গ'লে বিধায়ক ছাৰৰ দেখি আমি এই গৰু এজনী আনি জাৰ্চি গৰু এজনী আনি পুহিলোঁ যোৱা বছৰ বা 2 বছৰ আগতে। তাৰপাছত কৰি এনেকৈ নিজৰ গাখীৰ পুঁজিৰে কৰি আজি 11জনী হৈছে টোটেল গৰু আমাৰ। তো অনাগত দিনত যদি চৰকাৰৰ পৰা আমি কিছু সা সুবিধা পাওঁ, তেতিয়াহ'লে আৰু 50 বা 100জনী কৰি আমি 200 লিটাৰ পাৰ ডে গাখীৰ দিবলৈ আমি ইচ্ছা আছোঁ। লগতে আমাৰ মীন পালন আৰু
ছাগলী পালনেৰে উপকৃত হৈ পৰিয়ালটো পোহপাল দি ল'ৰা ছোৱালী পোহপাল দি উপকৃত হ'ম বুলি ধন্যবাদ জনালোঁ। আৰু বিশেষকৈ অসম চৰকাৰ বা ভাৰত চৰকাৰৰ অধীনত যিখিনি আঁচনি আহিছে বৰ্তমানত, যদি চৰকাৰে আমাক কিছু আঁচনি যদি পুঁজি আগবঢ়ায় তেতিয়াহ'লে আমি বেছিকৈ উপকৃত হ'ম। আৰু অনাগত দিনত আমি 2-4জন মানুহ এনেকৈ কৰি যদি তেওঁলোকৰো পৰিয়ালটো চলাবলৈ আমি কৰিব বিচাৰোঁ। এই আমাৰ অসম চৰকাৰ বা ভাৰত চৰকাৰৰ তৰফৰ পৰা যদি আমাক এনেকৈ সাহাৰ্য পুঁজি যদি আগবঢ়ায় তেতিয়াহ'লে আমি অনাগত দিনত আগবাঢ়ি যাম বুলি আমি যথেষ্ট